ঘৰত যিহেতুকে আজি অকলশৰে আছে সেইবাবে সকলো কামৰ দায়িত্ব মোৰ মূৰৰ ওপৰত। সেইবাবে প্ৰথমে কাঁহী বাতি দুটামান আছিলে সেয়া ধুই ল'লোঁ। আৰু দেখিছেনে আমাৰ ঘৰৰ দুটা নতুন সদস্য জংগু মংগু ৰাখিছোঁ নাম দুটা। কেনেকুৱা লাগিছে নাম দুটা জনাবচোন। তাৰপিছত এয়া ডাইনিং টেবুলখন অলপ চাফা কৰি ল'লোঁ। ডাইনিং টেবুল চাফা কৰি এয়া ঘৰ সৰাত লাগিলোঁ। যিহেতুকে মাহী গ'ল বিয়ালৈ, মা বৰ্তমান ঘৰত নাই, সেইবাবে সকলো কাম কৰিবলগীয়া হৈছে। যিহেতু এনেও কাম নকৰোঁৱে বাৰু। আৰু এয়া ঘৰ সৰা হৈ গ'ল। ঘৰ সাৰি উঠি টাইমটো চালোঁ যে 3টা বাজিব হ'ল। এতিয়ালৈকে একো খোৱাই নাই। কি খাম বুলি ভাবি পাকঘৰত চালোঁগৈ যে কুকাৰত ভাত অলপ আছিলে আৰু চব্জি কিবাকিবিতো আছিলেই। ভাবিলোঁ কি আজি ভাতকে ভাজোঁ। সেইবুলি চব্জি দুটামান কাটিব ল'লোঁ মোৰ জোখাৰে। পিঁয়াজ কাটিছোঁ, দিছোঁ গাজৰ, ব্ৰকলি, তাৰপিছত মটৰ, কিবাকিবি এনেকুৱা দিছোঁ আৰু। তাৰপিছত এয়া কাটি হৈ গ'ল। কটাৰ পিছত এয়া ভাজিও হৈ গ'ল। তাৰপিছত ভাত বাঢ়ি লৈ টিভিটো লগাইছোঁ। অকলশৰে খাই ভাল নালাগে সেইবাবে টিভিটোকে চাইছোঁ। আৰু এয়া খাই বৈ হৈ গ'ল। নাহিলে ৰৈ আছোঁ। আজিলৈ মানে বাই বাই।